তোমালোকৰ দিন বিহু দিৱস যে মুকলি পথাৰটো গায় তোমালোকে হাত চাপি বাবা মুকলি পথাৰত মূৰ্ধন সেনায় হালেনো বাই আছিলা মইনো লগাও মৰমৰ মাত মোৰে মাতে শুনি মূৰ্ধন সেনায় হালৰ গৰু এৰিলা ঐ পেটৰে ভাত বস্তু পিছৰ প্ৰতিযোগী এটুপ কৰি ডাৱৰ সোণালী মৰাণক আমাৰ মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনোৱা হ'ল। বহল সাগৰ কণ কণ বালিচাহি ইতে সিতে লগ লাগি সাজি দিলে ধৰণী ডাঙৰ পল অনুপল কৰি ডাৰ দিন মাহ চৰি যুগ যুগ পাৰ হৈ যায় এটি দুটি কৰি সোণালী মৰাণ। কথা মৰমৰ মাত কথা সোণালী মৰাণক আমাৰ মঞ্চৰ কাষত বিচৰা হৈছে। কৰাই যিহেতু অন্ত কৰি আমি খ শাখাৰ কবিতা আবৃত্তিসমূহৰ নামসমূহ ঘোষণা কৰিবৰ কাৰণে লৈছোঁ যিহেতু খ শাখাৰ কবিতা আবৃত্তিসমূহ ছাত্ৰ ছাত্ৰীক আমাৰ মঞ্চৰ কাষত আহিবলৈ অনুৰোধ জনোৱা হয়। খ শাখাৰ কবিতা আবৃত্তিৰ জোনটি মৰাণক আমাৰ মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনোৱা হয়। ককাইটি অসমীয়া জীয়ৰী অসমীয়া জীয়ৰী বিহু আমাৰ আচলৰ বিহু আমাৰ আচলৰ ধন ঢোলৰ চেৱে নাচি মই পেপাৰ সুৰে নাচি মই পেপাৰ সুৰে নাচি মই মোৰেনো কুমলীয়া মোৰেনো কুমলীয়া মই ৰূপাই জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ মই আজি এই শিশু দিৱসৰ কৰদগুৰি দাইচা শাখা ছাত্ৰ সন্থাই উদ্যোগত আৰু কৰদগুৰি যুৱ সংঘৰ সহযোগত শিশু দিৱস উদযাপন কৰিছে তাত বক্তৃতা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম বুলি আগবাঢ়ি আহিছিলোঁ এতিয়া আপোনালোকক লগ পাইছোঁ ভাল লাগিছে ধন্যবাদ আৰু এতিয়া আপোনালোকে কৈছে যেতিয়া এটি লক্ষ্যধৰ চৌধুৰীদেৱে লিখা মোৰ লক্ষ্য নামৰ কবিতাটোত তেওঁ বিভিন্ন মহান মনীষীৰ বিষয়ে কিছু কবিতাৰ ওপৰত সুৰ দিবৰ কাৰণে চেষ্টা কৰিছিল তাৰে মই জৱাহৰলাল নেহৰুৰ অংশটো আবৃত্তি কৰিব লৈছোঁ মোৰ লক্ষ্য কবি লক্ষ্যধৰ চৌধুৰী মই হ'ম জৱাহৰলাল পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল মই হ'ম জৱাহৰলাল ধন্যবাদ আজি শিশু দিৱসৰ দিনা তিনিগৰাকী বিশেষ প্ৰতিভাৱান ইয়াতে ছাত্ৰী লগ পাইছোঁ আৰু বিশেষ প্ৰতিভাৱান এইকাৰণে কৈছোঁ এইগৰাকীয়ে কবিতাৰ মাজেদি চৰ্চা লাভ কৰে জোনটি মৰাণ নমস্কাৰ এটা দিয়া আৰু এইফালে গুণগুণ দহতীয়া আৰু এইফালে আছে এফালে তোমাৰ নামটো পূজা বৰুৱা পূজা বৰুৱা হ'ল খুব ধুনীয়া কণ্ঠ আৰু খুব ধুনীয়াকৈ গান গায় আৰু গুণগুণ দহতীয়াও হ'ল এগৰাকী এতিয়া প্ৰতিভা সম্পন্ন এগৰাকী শিল্পী অৰ্থাৎ গান গাবলৈ চেষ্টা কৰিছে আৰু তাই গানো গায় আৰু খুব ধুনীয়াকৈ কবিতা আবৃত্তি কৰে আমি প্ৰথমে আবৃত্তি এটা শুনিম মৰাণ ভাষাত অকণমান নমস্কাৰ মোৰ নাম শ্ৰীমতী জোনটি মৰাণ মই আজি কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ খনি খনিকৈ তামোল কাটি খোৱা দিনৰ পৰা বাও পাং তোক ৰঙিলি তোক ভাবি গুণিয়াই মোৰ কোমল দেহাতি বিচুটিকে শুকুৱাই দিলোঁ যি ঘটনা চা আকৌ দৈ গাঁও হলোং যে ওচৰপা চাং লাগিলেও চাবলৈ নেপাং তোক বিজুলীও নহ'লোং চমকত চাবলৈ কেন্দ্ৰহীন জীৱনত তই উপকেন্দ্ৰ ৰঙিলি বিকেন্দ্ৰ নকৰিবি সেইদিনাখনি প্ৰৱেশাই ক'লে তই হেনো অকলে বৰকে ভাবি গুণি থাক চিও দুপৰীয়া ভুই টঙিত গৈ কিনে মোৰ কথা ভাবো না মোক খানো দেখাত নহয় ক ধুনীয়া নহ'লোং হেন্দুয়া দুখতকৈ দুখীয়া তই ক মম চেনে পিঠিপা জীয়া মানুহ নহয় ক কলীয়া ৰিহা সাজত
ইমান চিকন দেখোঁ ঐ তোক ৰঙিলি কপই নাজানো বলতে দিনটোত কিমান বাজে মনত পেলাওঁ খনি খনিকৈ তামোল কাটি খোৱা দিনৰ পৰা ধন্যবাদ তোমাৰ পৰা এটা বিহু গীত শুনিলে নমস্কাৰ মোৰ নাম শ্ৰীমতী গুণগুণ দহোটীয়া মই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আদৰ্শ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী মই আজি এটি বিহুগীত গাম ৰাতি সমজীয়া চিনাইতে নাহিবি অকলে নাহিবি অকলে কেকায়েনো পাবহি দেখি ঘূৰে টঙিতে চিনাইতে অকলে মই থাকোঁতে অকলে মই থাকোঁতে হে ডাঙেনো ডাঙে যাবি ধন্যবাদ তোমাৰ পৰা এটা গান নমস্কাৰ মোৰ নাম পূজা বৰুৱা মই ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত এটি গীত গাম মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙে লৰুণি বিচাৰি নিজ মই এটি যাযাবৰ মই লৈ তাৰ পৰা মিছিছিপি হৈ ভলগাৰ ৰূপ চালো অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই লুৰাৰ পৰা পুৰণি ৰহন চিকাগোলে কঢ়িয়ালো গালিবৰ শ্বেৰটো চম্বিৰ মিনাৰত শুনা পালো মাৰ্ক টুইনৰ সমাধিত বহি গৰ্কিৰ কথা কলো বাৰে বাৰে দেখো বাতৰি মানুহ আপোন হৈছে বৰ হে মই যাযাবৰ মই এটি যাযাবৰ ধন্যবাদ পূজা বৰা গুণগুণ দহোটীয়া আৰু জয়ন্তী মৰাণ হাতাইলৈ আমি তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ প্ৰতিদিন লাইভ অসমতৰ পৰা তোমালোক বাই বাই দেই ধন্যবাদ ঠিক আছে বিহুতি নামেৰে ঐ তিনিটি আখৰে ঐ কোনে লিখিঙ ঐ খিলন অঘুনেও নধৰে ঐ মামৰেও নধৰে ঐ বিহু বিহু লাগি যায় গাত ঐ বিহুতি আদৰৰ ককাইটি বিহুতি ঐ হাতৰৰ বিহুতি ঐ হাতৰৰ বিহুতি ঐ অসমৰ মান এনুৱা বিহুতি ঐ ককাইটি এৰিবই লাগিলে নাথাকে ঐ অসমৰ মান তই হেনো অকলে অকলে বৰকে ভাবি গুলি থাক চিউ দুপৰীয়া ভুই টঙি গৈ কিনে মোৰ কথা ভাব না মোৰ খানো দেখাত নহয় ক ধুনীয়া নহ'লেও হেন্দুয়া দুখতকৈ দুখীয়া তই ক মৰম চেনে পিঠিপা জীয়া মানুহ নহয় ক কলীয়া ৰিহা সাজৰ ইমান চিকন দেখোঁ তোক ৰঙিলি কপই নাজানো বলতে দিনটোত কিমান বাজে মনত পেলাওঁ খনি খনিকৈ তামোল কাটি খোৱা দিনৰ পৰা ধন্যবাদ